নিৰ্মালী পাকঘৰ এণ্ড লাইফষ্টাইলত আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনালো। আজি মই আপোনালোকৰ ওচৰত এটা নতুন ৰেচিপি লৈ আহিছোঁ। সেইটো হ'ল চিকেন কাৰী, একদম মানে অসমীয়া পদ্ধতিত ঘৰতে বনাই খাব পৰা এটা চিকেনৰ ৰেচিপি। তেতিয়াহ'লে আহক এই ৰেচিপিটোৰ কাৰণে কি লাগিব ইনগ্ৰেডিয়েণ্ট মই আপোনালোকক এবাৰ কৈ দিছোঁ। মোক চিকেনৰ কাৰণে লাগিব, মই আজি লোকেল চিকেন লৈছোঁ। ইয়াতে মোৰ 800 গ্ৰাম চিকেন আছে। তাৰ কাৰণে ফাৰ্ষ্টতে মই দিছোঁ ইয়াতে আলু 3টা লৈছোঁ আৰু পিঁয়াজ মই ইয়াতে মোৰ সৰু সৰু সাইজৰ পিঁয়াজ কাৰণে মই 6টা দিছোঁ। যদি ডাঙৰ সাইজৰ পিঁয়াজ হয় 4টা দিলেও হৈ যাব। তেজপাত 2 খিলা, আদা নহৰু এইখিনি জোখমতে আপোনালোকে আদা নহৰু লৈ ল'ব। তাৰপিছত মছলাত লাগিব মোক জিৰা গুড়ি 1.5 চামুচ, জালুকৰ গুড়ি 1 চামুচ, চিকেন মছলা 1.5 চামুচ, ধনিয়া গুড়ি 1.5 চামুচ, হালধি আৰু কেইটামান গোটা গৰম মছলা। ইয়াতে ইলাচি 3টা, দালচেনি এটুকুৰ সৰু সৰুকৈ মই 2 টুকুৰ কৰি লৈছোঁ আৰু লং 3টা লৈছোঁ। তাৰপিছত লাগিব নিমখ সোৱাদ অনুসৰি আৰু মিঠাতেল লাগিব আৰু অকণমান চেনি লাগিব। তেতিয়াহ'লে মই এতিয়া বনোৱা ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকে একেবাৰে শেষলৈকে ৰেচিপিটো চাব বুলি পেনে মই আশা কৰিলোঁ। এতিয়া মই কেৰাহীত মিঠাতেল দিলোঁ। মিঠাতেলটো একদম ধুনীয়াকৈ গৰম হৈ গৈছে, ধোঁৱা ওলাই গৈছে। এতিয়া মই ইয়াতে চেনি দিম অলপ। এয়া দেখিছে মোৰ তেল পুৰা গৰম হৈ গৈছে আৰু এই চেনিখিনি যে এনেকৈ ৰঙা হৈ গৈছে। যেতিয়া চেনিখিনি এনেকুৱা হৈ যায় নহয়, চিকেনটো বহুত ধুনীয়া কালাৰ আহে। এতিয়া মই প্ৰথম তেলত তেজপাত 2 খিলা দিছোঁ আৰু ইয়াত গোটা গৰম মছলাকেইটা দিছোঁ। তাৰপিছত মই পিঁয়াজ দিম। মাংস যদি সদায় লোহাৰ কেৰাহীত বনাওঁ তেতিয়া খাবৰ কাৰণে বহুত বেছি টেষ্টি হয়, কিন্তু মোৰ সেনেকুৱা জোখৰ লোহাৰ কেৰাহী নাই আচলতে। সেইটো কাৰণে মই এই নৰ্মেল কেৰাহীতে বনাইছোঁ। মোৰ পিঁয়াজখিনি অকণমান গলি যোৱা নিচিনা হৈছে। এতিয়া মই যিখিনি আদা নহৰু পেষ্ট কৰি থৈছিলোঁ সেই পেষ্টখিনি দি দিম। এইখিনি মই একদম ভালকৈ ভাজিম। আদা নহৰু মানে যেতিয়ালৈকে কেঁচা গোন্ধটো নাযায় তেতিয়ালৈকে মই ভাজি থাকিম। মই ইয়াতে এতিয়া আলুখিনি দি দিম। এতিয়া মই গোটেই কামখিনি ন হাই ফ্লেমতে কৰি আছোঁ। হাই ফ্লেমতে মই বনাই আছোঁ। এতিয়া মই ইয়াতে যিখিনি চিকেন ধুই থৈছিলোঁ এইখিনি মই ইয়াতে দি দিম। এতিয়া খুব ধুনীয়াকৈ ভাজিব লাগিব। ইয়াতে মই অকল জিৰা গুড়ি, ধনিয়া গুড়ি বা জালুকৰ গুড়ি এইখিনি মছলাৰ বাহিৰে বেলেগ মানে কোনো এক্সট্ৰা মছলা ইউজ নাই কৰা, যাতে সকলোৱে খাব পাৰে। আৰু এনেও লোকেল চিকেনটো এনেকৈ অকণমান এনেকৈ খায়ে মানে বেছি ভাল লাগে। এতিয়া মই ইয়াতে নিমখ দিম। নিমখ সকলো সোৱাদ বেলেগ বেলেগ, আপোনালোকে সোৱাদ অনুসৰি নিমখ দিব। এতিয়া ইয়াতে মই যিখিনি হালধি, আকৌ এবাৰ কৈ দিছোঁ, হালধি, জিৰা গুড়ি 1.5 চামুচ, জালুকৰ গুড়ি 1 চামুচ, চিকেন মছলা 1.5 চামুচ, ধনিয়া গুড়ি 1.5 চামুচ, এই গোটেই শুকান মছলাখিনি মই ইয়াতে দি দিম।
এতিয়া একদম ভালকৈ গোটেইখিনি লৰাব লাগিব চিকেনখিনি মোটামুটি ভাজা হৈছে ইয়াতে আৰু এপিনে মই গৰম পানী হ'ব দিছোঁ গৰম পানী অকমান দি পেনে এইখিনি মই ঢাকনি মাৰি দিম যাতে চিকেনটো ভালকৈ সিজি যায় একদম ভালকৈ ভাজ খাই গৈছে মাংসটো এতিয়া মই ইয়াতে অকমান গৰম পানী দিম যদি অকমান পানী দিয়া নাযায় তেতিয়াহলে মছলাটো মানে বেছি লাগি যায় এটো কাৰণে মই এতিয়া অকমান পানী দি পেনে একদম সিমত এটো মাংসখিনি সিজিব দিম বহুতে হয়তো ক'ব পাৰে মই ইয়াতে জলকীয়া দিয়া নাই মই ইয়াতে জলকীয়া নাই দিয়া কাৰণ মই জলকীয়া খুব কমেই ব্যৱহাৰ কৰোঁ মোৰ বনোৱা খানাত কাৰণ মোৰ যেহেতু সৰু ল'ৰা আছে হি জলকীয়া খাব নোৱাৰে তো গতিকে মই ইয়াতে অকমান জালুকৰ গুৰি দিছোঁ জলকীয়াও যদি দি দিওঁ মানে বহুত বেছি জ্বলা হ'ব আৰু হি খাব নোৱাৰিব সেইটো কাৰণে মই সব খানাতে মই জলকীয়াটো এভয়েডে কৰোঁ এখিনি সিজা নিচিনা হৈছে আলুটো পুৰা সিজি গৈছে তথাপি মই এতিয়া ভালকৈ অকমান গৰম পানী দিম গৰম পানী দি পেনে আৰু ঢাকি থৈ দিম আৰু লোকেল চিকেনৰ সদায় জুলটো খায়ে ভাল লাগে সেইটো কাৰণে মই একেবাৰে গুটা নকৰো মাংসটো অকমান জুল বনাম মই মাজে মাজে মাংসটো লৰাই থাকিম যেহেতু লোকেল চিকেন হয় অকমান সিজোতে টাইম লাগে পাৰিলে কুকাৰ দিব পাৰিলে বেছি ভাল হয় মানে পটককে সিজি যায় মই বাৰু আজি দিয়া নাই কুকাৰত আৰু অকমান টাইম লাগিব তাৰ পিছত মোৰ অলমোস্ট হৈ যাব মাংস মোৰ চিকেনটো প্ৰায় হাফ এন আৱাৰে হ'ব মই মাজে মাজে লৰাই আছিলোঁ হাফ এন আৱাৰ মান মানে সিমত থৈ পেনে সিজিব দিলোঁ এতিয়া মই চাই লম হৈ গৈছে প্ৰায় মোৰ চিকেন পুৰা সিজি গৈছে এটো হৈ গৈছে এতিয়া মই খালি নমুৱা টাইমত অকমান গৰম মছলা দি দিম যেটো নেকি মোৰ দেখুৱা হোৱা নাছিলে জাস্ট অকমান আৰু বেছি নহয় মাছ মোৰ মাংস ৰেডি মই এখিনি এতিয়া নমাই দিম এয়া মোৰ চিকেন ৰেডি হৈ গ'ল চিকেন আৰু ভাত মই বেলেগ একো বনোৱা নাই একদম সিম্পল হয় একেবাৰে সহজ এটা ৰেচিপি আপোনালোকে ৰেচিপিটো শেষলৈকে চালে তাৰ কাৰণে বহুত ধন্যবাদ আৰু নতুন ৰেচিপি লৈ মই আহিম আপোনালোকৰ ওচৰত তেতিয়াহলে আজিলৈ আহো আশা কৰোঁ আপোনালোকৰ আজিৰ ভিডিওটো মোৰ ভাল লাগিলে আৰু যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে আৰু লাইক শেয়াৰ কৰে যিমান পাৰে সিমান লাইক কৰক আৰু মোক আগুৱাই লৈ যাওক তেতিয়াহলে আজিলৈ আহো ধন্যবাদ